নমস্কাৰ, মই সাগৰ ৰবিদাস। আজি পুৱাৰ সময়ত আপোনালোকৰ ওচৰত এটি নতুন ব্লগ লৈ আগবাঢ়িছোঁ আৰু সেই ব্লগখন হ'ব আমাৰ বকুল গাঁৱৰ চাহ বাগিচাখন। আৰু সেইখন হৈছে আমাৰ বকুল গাঁৱৰ চাহ বাগিচা। এইখন কিমান ডাঙৰ আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কিমান ডাঙৰ মানে কিমান ডাঙৰ ক'বতো নোৱাৰিম। বহুত দূৰ দূৰণিৰ পৰা আছে বাগিচাখন। এইখন এতিয়া নতুনকৈ পাত ওলাইছে, যিহেতু বহাগ বিহু আহি পাইছেহি। এতিয়া গছ গছনিয়ে নতুনকৈ পাত ওলাব আৰু চৰাই চিৰিকটি এটি সুমধুৰ মাতে মন আকৰ্ষিত কৰিব। আৰু আমি মানুহবোৰতো গম পাওঁৱেই, কিবা এটা ফেষ্টিভেল হয় তেতিয়া কিমান মন আনন্দ অনুভৱ কৰোঁ। এতিয়া চাওঁ বাগিচাখনৰ এটি মনোমোহা দৃশ্যৰ লগতে সুন্দৰময় পৰিৱেশ। এখন হৈছে আমাৰ বাগিচাখনৰ এটি সুন্দৰময় দৃশ্য। বাগিচাখন বহু ডাঙৰ, বহুখিনি ঠাই আৱৰি লৈছে এইখন বাগিচা। বহুত ডাঙৰ ন এইখন। এইখন ৰাস্তা দি গ'লে আমি নদী পামগৈ। বহুত দূৰ যাব লাগিব, কিন্তু এতিয়া সময়টো নাই, যাব নোৱাৰিম। বাগিচা আৱৰি লৈছে ন এইখন। যিহেতু চাহ গছ বহু দিনৰ হয়, আমি সকলোৱে জানো। ব্ৰিটিছে আমাৰ অসমত আহি চাহ খেতি কৰিছিল। এই অৱদানস্বৰূপ এতিয়া আমাৰ এইখন বাগিচা। এইখন হৈছে বাগানৰ মাজত এটি সৰু মৰু জোপোহা, যাক কোৱা হয় পাতিঘৰ। জমা কৰি জোখা হয় আৰু দুপৰীয়া জিৰণি সময়ত মানুহে ইয়াতে জলপান গ্ৰহণ কৰে। এনেকুৱা সৰু সৰু বাগানৰ মাজত বহুতো ঘৰ দেখি পোৱা যায় জিৰণি ল'বৰ কাৰণে। যিহেতু ইমান ডাঙৰ বাগিচা, এনেকুৱা যদি য'ত ত'ত জোপোহা সৰু সৰু ঘৰ নবনায়, তেনেহ'লে মানুহে পাতখিনি জমা কৰি থ'ব। সেইকাৰণে এনেকুৱা ঘৰ বনোৱা হয় বাগানৰ মাজত। ইমানেই, আকৌ লগ পাম এটি নতুন ভিডিঅ' লৈ। যদি ভিডিঅ'খন ভাল লাগিছে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব।